কবিতাৰ শিৰোনাম প্ৰেমৰ অন্য এক নাম বিশ্বাস। কবি শ্ৰী ভাগ্যশ্ৰী দত্ত। সৌ সিদিনা তোমাক লগ পোৱাৰ পৰাই আৰম্ভ হৈছিল এই প্ৰেম নামৰ বিশ্বাসখিনিৰ সৃষ্টি, যাৰ অন্য এক নাম আছিল ভালপোৱা। এদিন তুমিয়েই বিশ্বাস দিছিলা প্ৰেম এক স্বৰ্গীয় অনুভূতি বুলি। জটিলতাৰে ভৰা মানুহৰ মনবোৰৰ বাবেতো মই বিশ্বাস কৰা নাছিলোঁ সেই অনুভূতি স্বৰ্গীয় বুলি। কিন্তু তোমাৰ সেই আৱেগহনা কথাই মোৰ মনত বিশ্বাসৰ জোৱাৰ তুলিলে। সংকীৰ্ণতাৰে ভৰা এই পৃথিৱীখনত হৃদয়ে মাথো বাছি ল'লে তোমাক। নাজানো কি বিচাৰি পালে হৃদয়খনে তোমাৰ মাজত। মাথো সদায় ভাল পাবলৈ শিকালে তোমাক। কিন্তু তুমি মোৰ মনত প্ৰেমৰ আলোড়ন সৃষ্টি কৰি আজি সিঁচি দিলা স্মৃতিৰ এক নতুন বীজ। জীৱনৰ আধৰুৱা বাটত মোক অকলে এৰি তুমি হৈ পৰিলা এক মুক্ত বিসংগৰ দৰে, যাৰ বাবে আজি মোৰ মনত ৰৈ গ'ল কেৱল স্মৃতি, কেৱল স্মৃতি। ধন্যবাদ।